বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি পুনৰ আৰক্ষীৰ অভিযান। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে আৰক্ষীয়ে পুনৰ চলাইছে এই অভিযান। একেদৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হাউলিতো নিশা আৰক্ষীয়ে চলাই বৃহৎ অভিযান। অভিযানত হাউলি আৰক্ষীয়ে 16জনকৈ স্বামীৰ লগতে আত্মীয়সহ প্ৰায় 30জনকৈ লোকক আটক কৰিছে। উল্লেখ্য যে আৰক্ষীৰ অভিযান চলাই আটক কৰাৰ পাছতে স্বামীৰ পৰিয়ালৰ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে হাউলি থানাত। ইফালে আইনগতভাৱে বয়স হোৱাৰ পাছতো কেইবাজনক আটক কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। সৰ্বক লাইভ 24। মোৰ নাতি ছোৱালী হয়, এইটো বিয়া হৈছে মোটামুটি আপোনাৰ আইনমতেতো আপোনাৰ 18 বছৰ 8 মাহ 5 দিন হৈছে। বিয়া হোৱাৰ তাৰিখ হ'ল আপোনাৰ 18/11/2022 আৰু হ'ল জন্ম তাৰিখ হ'ল 13/3/2004। সম্পূৰ্ণ বয়স হৈছে 25 বছর হয়েছে। ভালো পায়ে বিয়া করছে। আমার তো স্বামী নাই, 2টা ছেলেই, ছোট ছেলে। তাহলে যে আমার ছেলেরে যে ধরে নিয়ে এলো, আমি খামু কি? হ্যাঁ, আমার সংসারটা কেমনে চলবো? আমার তো স্বামী নাই। এটা ছোৱালীক ভাল পাইছিল। ল'ৰাটো বয়স হৈছে মাত্ৰ 17, এইবাৰ জানুৱাৰীত 18 বছৰ হ'ব আৰু ছোৱালীটো বয়স হ'ব 18 বছৰ 6 মাহ। ছোৱালীটো বয়স বেছি, আমাৰ ল'ৰাৰ বয়স কম। 18 বছৰ 8 মাহ 5 দিন হৈছে। এতিয়া মানুহটো এৰি দিব লাগে।